৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজি আমাৰ প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে চাই থাকক। এয়া চাওকচোন সৰু সৰু মাছ, আমি কিন্তু খুব ভাল পাওঁ খাই। আপোনালোকে ভাল পায়নে? প্লিজ জনাবচোন। এয়া বাছি ল'লোঁ আমি। আমি ৰুমত আহিলেও গৰমটো বেছি হয়, চানডে অলপমান ক'ত যাওঁ চাবলৈ কাৰণে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আমি ৰেডি হৈ ল'লোঁ, এতিয়া আমি যাব ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। এয়া আমি তেল ভৰাই লৈছোঁ, যিহেতু ৰাস্তা দূৰ আছে যাব লাগিব সেইকাৰণে। চ' গাইজ আমি এতিয়া তেল চেল ভৰাই মেলি আহি আছোঁ আৰু ৰাস্তাৰে। বৰ বেছি প্লেনিং নাছিলে বাৰু, তথাপিতো গৈ থাকোঁচোন কি হয়। ৰাস্তাতে দাদাক লগ পাই গ'লোঁ, সি গমেই নাপায় আমি যে ভিডিঅ' কৰি আহি আছোঁ। পিছত সি ভিডিঅ' চালেহে গম পাব আৰু। এয়া আমি আহি পালোঁহি। মৰিগাঁও ৰোডতে এইটো ৰাস্তাৰ কাষতে এখন ধুনীয়া ৰিজৰ্ট দেখা পালোঁ, তাতে সোমাই গ'লোঁ আমি। আৰু সোমাই মেলি দেখি ইমান এটা ধুনীয়া পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আছিলে। এটা প্ৰকাণ্ড পুখুৰীৰ মাজত বাঁহেৰে তৈয়াৰী সকলোবোৰ ঘৰবিলাকত গৰম দিনতো বৰ বেছি ধুনীয়া বহিবৰ কাৰণে, বহি মেলি খাবৰ কাৰণে। এয়া চাওকচোন বাঁহেৰে কেনেকৈ ধুনীয়াকৈ তৈয়াৰী কৰিছে। ইয়াতে বটিঙো কৰিব পাৰি। আমি ভাবিছিলোঁ আমি বটিং কৰিম বুলি। ধুনীয়া পৰিৱেশটোৰ লগত ভালেই লাগিলে হয়। এখন চাওকচোন বটিং কৰিব পাৰে, কিন্তু ভয় লাগিলে। বটিং কৰিবলৈ মন আছিলে বাৰু, কিন্তু পানীখিনি বৰ বেছি দ যেন লাগিলে। এতিয়া আমি আহি পালোঁহি চেল্ফি ৰোড। নগাঁৱৰ ফেমাছ ৰোডটো চবেই জানেই, নগাঁৱৰ যোন হয়। চাৰিওফালে একদম গ্ৰীণ হৈ আছে, চব ফটো উঠাত বিজি। চবেই চেল্ফি উঠিবৰ কাৰণে আহে, যিহেতু চেল্ফি ৰোড হয় চবেই চেল্ফি উঠিবৰ কাৰণে আহে। আপোনালোকে দেখিছে চাগে গছবোৰো ইমান ধুনীয়াকৈ আছে, ইডালৰ লগত সিডাল সংযোগ হৈয়ে দেখিছেনে বাৰু? এই পৰি ফটো উঠিছে। এই ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।